খুজিব অৰুণাচল প্ৰদেশৰ শ্বিলং পাহাৰ আৰু মৈত্ৰীপু গাঁৱৰ 6 পৰিয়ালৰ দুখ দুৰ্দশা। অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ ডায়ুন ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত 49 নং ডায়ুন বৰডুমছা সমষ্টিৰ শ্বিলং পাহাৰৰ 80টা পৰিয়াল আৰু মৈত্ৰীপুৰৰ প্ৰায় 6 পৰিয়ালৰ লোকে দেশ স্বাধীন হোৱা 75টা বছৰৰ পিছতো আজিও নাপালে চৰকাৰৰ পৰা একো সা সুবিধা। 1955 চনতেই প্ৰতিষ্ঠা লাভ কৰিছিল শ্বিলং পাহাৰ আৰু মৈত্ৰীপুৰ গাঁও দুখনে। কিন্তু বৰ্তমানলৈকে চৰকাৰে একোৱেই সুবিধা কৰি দিয়া নাই গাঁওখনত। গাঁওখনত নাই এখনো প্ৰাথমিক বিদ্যালয়, নাই বিদ্যুৎ সেৱা, নাই স্বাস্থ্য কেন্দ্ৰ, নাই খোৱা পানীৰ ব্যৱস্থা আৰু নাই এটা ভাল পথ। আচলতে চৰকাৰৰ সুবিধা বুলি ক'লে 1% লাভ কৰা নাই শ্বিলং পাহাৰ আৰু মৈত্ৰীপুৰ গাঁৱৰ লোকসকলে। মহিলা গৰ্ভৱতী হ'লে 3-4 দিন আগতেই ঘৰৰ পৰা ৰাজ্যৰ অন্য প্ৰান্তৰ চিকিৎসালয়লৈ নিবলগীয়া হয়, নহ'লে চিকিৎসাৰ অভাৱত মৃত্যু ঘটে গৰ্ভৱতী মহিলাৰ। গাঁওখনত যিসমূহ বাছ পথ আছে সকলো বাছ পথ অতিকৈ দুৰ্গম, সকলো পথেই নিজৰ উপাৰ্জনৰ টকাই নিৰ্মাণ কৰা বুলি জানিবলৈ দিয়ে অঞ্চলবাসী ৰাইজে। বিশুদ্ধ খোৱা পানী দূৰৰে কথা, পাহাৰৰ পৰা নামি অহা খোৱা পানীৰ বাবেও প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি গৈ যোগাৰ কৰিব লাগে খোৱা পানী। গাঁওখনৰ ৰাইজে আজিলৈকে সুলভ মূল্যৰ দোকানৰ ৰেচন কাৰ্ডৰ সুবিধাও পোৱা নাই। অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ ডায়ুন ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত শ্বিলং পাহাৰৰ 80টা পৰিয়াল আৰু মৈত্ৰীপুৰ গাঁওবাসীয়ে চৰকাৰক বাৰম্বাৰ নিবেদন জনাই আহিছে যদিও আজিলৈকে পোৱা নাই কোনো সা সুবিধা। অৰুণাচল চৰকাৰৰ লগতে স্থানীয় 49 নং ডায়ুন বৰডুমছা বিধানসভা সমষ্টিৰ বিধায়ক চামডুং মুচাংকক অতি সোনকালে সকলো সমস্যা দূৰ কৰি দিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে স্থানীয় ৰাইজে। পানীৰ সমস্যাটো আৰু ইলেক্ট্ৰিকৰ সমস্যা আছে আৰু আমাৰ যে আশা নাই, ইয়াতে ডেলিভাৰী হ'বলৈ হ'লে বহুত অসুবিধা হয়। যদিও কিবা ডেলিভাৰী বা বাচ্চাৰ যদি হ'লে মেডিকেল পাওঁতে আধা ৰাস্তাত মৰিবলৈ অৱস্থা হৈ যায়, এনেকৈ অৱস্থা। আৰু আমাৰ ইয়াত এনৰোল নকৰে, কিবা কিবি যদিও গভ ছাইডৰ পৰা হেৰি কৰিলে ইয়াতে এড্ৰেছ লৈ আমাৰ নিদিয়ে, ডকুমেণ্টকেইটা এড্ৰেছ লৈ নিদিয়ে। নদীতে একটা নালা আছে, নদী নহয় নালা, পাহাৰৰ পৰা নামি অহা নালাৰ পৰা আনিব লাগে। ইয়াতে যে একটা পইণ্ট আছে, এই পইণ্টটো হ'ল এজন ভান্তেয়ে তাৰ প্ৰাইভেট স্কুলটো চলাবৰ কাৰণে এইটো পইণ্টটো বাচ্চাবিলাকক খুৱাব চাবৰ কাৰণে বহাইছিলে। ইটো লৈ চাফিচিয়েণ্ট নহয়। যেতিয়া স্কুল নাথাকিব, বাচ্চাবিলাকে নাথাকিব, সেই সময় যোনে পায় তাই পানীটো বুকি আনে। ৰাস্তা সমস্যাটো এইটো আমাৰ কণ্ট্ৰিবিউশ্যন, গাঁৱৰ মানুহবিলাক কণ্ট্ৰিবিউশ্যন কৰি বনাইছিলে। ডুমডুমাৰ পৰা সমীৰণ বৰা ৰিপৰ্ট, মাই নিউজ এনি। মুকলি হল ডাটা মেচিনৰ নতুন শ্বৰুম, ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড। বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত। বছ JBL, ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত। লগতে আধুনিক মোবাইল এক্সেছৰিজ, স্ক্ৰীণ প্ৰটেক্টৰ, ইয়েৰফোন, কেছ এণ্ড কাভাৰ, পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত। ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ, কাভাৰ, ইয়েৰফোন, চাৰ্জাৰৰ লগতে আন বহুতো এক্সেছৰিজ। এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ। ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড, অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প, নিয়াৰ কল্যাণ জুৱেলাৰ্ছ, GS ৰোড, গুৱাহাটী 7। ফোন নম্বৰ 6901268874, 7086094885।